নলবাৰীত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি দেশত ৭৩ সংখ্যক গণৰাজ্য দিৱস। নলবাৰী জিলাৰ প্ৰশাসনৰ উদ্যোগত নলবাৰীতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে নলবাৰী আৰক্ষী নিৱেশৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পঞ্চায়ত গ্ৰাম উন্নয়ন খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উপস্থিত থাকে মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱা, বৰখেতি সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, সমাজসেৱিকা জ্যোতিকা ডেকা বৰুৱাই অংশগ্ৰহণ কৰে। আধুনিকৰণৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লৈছে। সন্ত্ৰাসবাদীৰ অভিযানক ফলপ্ৰসূ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে নতুন পাঁচটাকৈ কমাণ্ডো বেটেলিয়ন গঠন কৰিছে। চৰকাৰে ইতিমধ্যে নতুন কমাণ্ডো বেটেলিয়ন 5টা ২,৪০০-৫৪০টা এডি কনষ্টেবল পদত নিযুক্তি দিয়াৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ ফলত আৰক্ষীত বৃহৎ সংখ্যক নিযুক্তিৰ সুযোগ সৃষ্টি হ'ব। ড্ৰাগছৰ চোৰাং ব্যৱসায়, মানৱ সৰবৰাহ, শিশু আৰু মহিলাৰ প্ৰতি অপৰাধ, গৰু ম'হৰ চোৰাং ব্যৱসায়, চাইবাৰ অপৰাধ আদি অপৰাধৰ বিৰুদ্ধে চৰকাৰে শূন্য সহযোগিতা ৩,৬৪৩ জন ড্ৰাগছৰ চোৰাং ব্যৱসায়ত গ্ৰেপ্তাৰ কৰা হৈছে। নলবাৰী জিলাত বিগত সময়ছোৱাত ৭৬৫ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ৩১৯ কেজি গাঁজা আৰু ১,২৩০ গ্ৰাম হেৰইন জব্দ কৰা হৈছে। পশুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ২০২১ বৰ্ষ ৩১ অক্টোবৰলৈ মুঠ ৬৮৫টা গোচৰ পঞ্জীয়ন কৰা হৈছে। ৫২০ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ১৮৫খন বাহন আৰু ৭,১০৯টা পশুধন ইতিমধ্যে জব্দ কৰা হৈছে। ২০২১ চনৰ ৪ ছেপ্টেম্বৰ হয়, এইটো এটা সুন্দৰ পৰিৱেশ আৰু আমি সকলোকে সংশ্লিষ্টসকলৰ বিষয়ে আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এইটোৰ কাৰণে আমি সংশ্লিষ্ট সংগঠনসমূহৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰা এই বিষয়টো খুব তন্নকৈ তেওঁ নজৰ ৰাখিছিলে, যাতে মূল সুঁতিত আনি পেলাই যাতে আগন্তুক দিনত তেওঁলোকৰ যি অভাৱ আছে, তেওঁলোকৰ যি অভিযোগ আছে, সেইখিনি যাতে আমি বাস্তৱসন্মত সন্মানজনকভাৱে যাতে আলোচনা কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁ নিৰহভাৱে তেওঁ লাগি আছে এই ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে এই সংগঠনসমূহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাকে আচলতে সঁহাৰি জনোৱা বুলি মই উপলব্ধি কৰিছোঁ। আৰু সুন্দৰ বাতাবৰণত যোৱা 3টা দিন ধৰি পেলাই বিভিন্ন কাৰ্যালয়সমূহত যি ধৰণৰ পুষ্পসজ্জা বা লাইটক যি সজাই পৰাই তুলিছে। আৰু অকল সেইটোৱে নহয়, আগে পিছে দেখোঁ যে আমি চৰকাৰী কাৰ্যালয়সমূহত এটা উৎসৱমুখৰ পৰিৱেশ দেখা পাওঁ। যদিও আমাৰ ক'ভিডৰ কাৰণে যদিও উৎসৱমুখৰ পৰিৱেশ নাথাকিলেও মানুহৰ মনত এটা আনন্দ এটা আছে। কাৰণ কি মই ৰাতিপুৱা খোজকঢ়াৰ সময়তো মই বহুতোক লগ পাইছোঁ। সকলোৱে এইটো সুন্দৰকৈ থাকিব বিচাৰিছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ। নলবাৰী যথেষ্ট উন্নয়ন কৰা হৈছে আৰু ইতিমধ্যে মোৰ বক্তব্য ৰাখিছোঁ। আৰু মই ভাবোঁ যে এইটো 5টা বছৰৰ ভিতৰত নলবাৰীত আৰু পিছত আগন্তুক দিনত কৰিবলগীয়া একো নাথাকিব বুলি মই ভাবোঁ। যি ধৰণৰ উন্নয়নৰ গতি লৈছে, বাকী 4টা বছৰৰ ভিতৰতো সম্পূৰ্ণ কাম কাজ হ'ব বুলি মই আশা ৰাখিছোঁ। কাৰণ সৰ্বদিশতে গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্ববিদ্যালয়কে হওক বা মেডিকেলে হওক, ইঞ্জিনিয়াৰিং হওক বা আইন মহাবিদ্যালয় হওক, যিমানখিনি আন্তঃগাঁথনিৰ অভাৱ আছিল নলবাৰী জিলাখনত, এইটো 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী।